हेलो एवरीवन मैं पिंकी এটা নতুন ৰেচিপি লৈ আহিছো এটুকু তেল ব্যৱহাৰ নকৰাকৈ লাই পাতেৰে গাহৰি মাংস আজি বনাম গাহৰি মাংসখিনি মই ভালদৰে ধুই মই দুটা হুইসেল মৰাই লৈছো আৰু ইয়াত বিশেষ মছলা মই ইউজ নকৰো এটা পিয়াজ লৈছো তিনিটা জলকীয়া আদা নহৰু মই খুন্দনাত খুন্দি লৈছো আৰু লৈছো লাইপাত এনেকৈ এখিলা এখিলাকে ভালদৰে মই ধুই লৈছো আৰু মই এই ৰেচিপিটোত এটুপু তেল ব্যৱহাৰ নকৰো কেৰাহী এটা লৈছো মই দেখিছে গাহৰিখিনি দিয়াৰ লগে লগে কেৰাহীটো সাইডে সাইডে তেল লাগিয়ে গৈছে কাৰণ গাহৰিৰ যেটো ফেটছৰ পৰা এনেকৈ অকমান সময় লৰাই থাকিলে নিজে নিজে তেল ওলাই যায় এতিয়া অকমান সময় এনেকৈ লৰাই যেতিয়া তেলটো ভালদৰে ওলাই গৈছে মই ইয়াতে আদা নহৰু পিয়াজ জলকীয়াখিনি দি দিম ৰেচিপিটো বহুত সিম্পল কিন্তু এনেকৈ খালে সোৱাদো হয় আৰু আপোনাৰ আমি এক্সট্ৰাকে কোনো তেল ব্যৱহাৰ নকৰাকেও হৈ গৈছে এতিয়া মই অলপমান হালধি দিছো আৰু সোৱাদ অনুসৰি নিমখ দি দিছো ভালদৰে লৰাই মই লাইপাতখিলা দি দিম লাইপাতখিনি এনেকৈ দি ঢাকনি দি থলে হ'ল অকমান পিছত নিজে নিজে লাইপাতখিনি গলি যাব এয়া দেখিছে লাইপাতটো লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে এনেকৈ যদি আমি আৰু 2-3 মিনিট মানত সময় ফ্ৰাই কৰি থাকো তেতিয়া হলে এনেকৈ ড্ৰাই ফ্ৰাই কৰিও খাব পৰা যায় কিন্তু মই আজি অলপ পানী ব্যৱহাৰ কৰিম কাৰণ মই ৰেচিপিটো অকমান গ্ৰেভি ৰেচিপি বনাম সেইটো কাৰণে মই পানী ইউজ কৰিম আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰাই কৰিও খাব পাৰে পানী মই গৰম পানী ব্যৱহাৰ কৰিছো এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিম বেছি দিয়া নাই মই কাৰণ মই গাহৰি মাংস অকমানে লৈছো আৰু মাংসখিনি সেট হোৱাকৈ যিমানখিনি প্ৰয়োজন সেইখিনিহে পানী দিছো এতিয়া দেখিছে আমাৰ অলমোস্ট গাহৰি মাংস ৰেডি হৈ গৈছে এতিয়া মই ফ্লেভাৰৰ কাৰণে ইয়াতে অলপ গৰম মছলা দিম আপোনালোকে স্কিপও কৰিব পাৰে মই জাস্ট ফ্লেভাৰৰ কাৰণে দিম অকমান গৰম মছলা নিদিলেও বেয়া নালাগে কিন্তু এটা সোৱাদটো অকমান মই স্পেশাল হ'ব কাৰণে মই দি দিছো গাহৰি মাংসত অকমান গৰম মছলা আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল এনেদৰে এবাৰ বনাই চাবচোন খাবলৈও সোৱাদ হৈছে আৰু আপোনাৰ এক্সট্ৰা তেলো ইয়াত ব্যৱহাৰ কৰা নাই আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে ধন্যবাদ